অনিতা অনিতা নাই নালাগে মনি মুকুতা এনে তুমি ধুনীয়া অনিতা। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি কথা পাতিম অসমত জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰীমন্ত শেখৰৰ বিষয়ে, যিজন গায়কে নেকি তেওঁৰ প্ৰতিটো গানে আনৰ পৰা চুৰ কৰি অসমৰ ৰাইজক নিজে সৃষ্টি কৰা বুলি আমাৰ মাজত উলিয়াই দিয়ে। সেইজন গায়কৰ বিষয়ে আজি আমি কথা পাতিম। তেনেহ'লে বন্ধুসকল, সকলোকে কৈছোঁ যে যোনে যোনে আমাৰ ভিডিঅ'টো চাই আছে, যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখক, কিয়নো যেতিয়া আমি নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে সকলোতকৈ আগত নটিফিকেশ্যন পাই যাব। তেনেহ'লে বন্ধুসকল, আহক বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাহूंगा मैं तुझे हरदम तू मेरी जिंदगी। আৰে শ্ৰীমন্ত দা, আমি আপোনাৰ পৰা এইখিনি বিচৰা নাছিলোঁ। আৰে মানিছোঁ দেই আপোনাক, আপোনাৰ নিজৰ বোলে কোনটো গান আছে, নিজে সৃষ্টি কৰা গান আপোনাৰ কোনটো আছে? আৰে আপোনাৰ প্ৰতিটো গানে আনৰ পৰা কপি কৰি আপুনি নিজে গাই দিয়ে আৰু সেইটো গানে আপোনাৰ নিজৰ হৈ পৰে। আৰু অসমৰ ৰাইজক এনেকৈ আপোনালোকে মূৰ্খ বনাই আছে। আৰে আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ গায়কবিলাকে যদি এনেকৈ আনৰ পৰা গান কপি কৰি নিজে বনাই দিয়ে আৰু সৰু সৰু গায়কবোৰ আছে যে সেই সৰু সৰু গায়কবোৰে কি নকৰিব? আপোনালোকে কেনেকুৱা মানুহ এবাৰ ভাবি চাব, অসমৰ ৰাইজক এনেকৈ মূৰ্খ বনাই নাথাকিব। कौन है ये लोग? कहां से आते हैं? ಅನಿತಾ ಓ ಅನಿತಾ ನಿನ್ನ ಹೆಸರನ್ನ ಬರಿತಾ ಮರೆತೆ ನನ್ನೆ ಅನಿತಾ ಕಣ್ಮುಚ್ಚು ನೀ ಕಾಂತೆ বতাহত তুমিয়ে সপোনত তুমিয়ে কিয় সদায় আহি আমনি কৰা। আৰে আৰে শ্ৰীমন্ত দা, মানিছোঁ দেই আপোনাক। আৰে আপুনি গোটেই গানটোৱে কপি কৰি দিলে। আৰে চালা সুৰটো কপি কৰিলে, মিউজিক কপি কৰিলে, লিয়াৰ্ছ কপি কৰিলে, আৰু গোটেই গানটো আপুনি কপি কৰি নিজে বনোৱা বুলি অসমৰ ৰাইজৰ মাজত উলিয়াই দিলে। আৰু এনেকৈ কপি নকৰিব, অসমৰ ৰাইজে কপি কৰা মানুহক, চুৰ কৰা মানুহক ভাল নাপায়, বুজিছেই নহয়? पागल है। ಕದ್ದು ಕದ್ದು ನನ್ನೆ ಕಾಂತೆ ಹತ್ರ ಬಂದ್ರ ಎದ್ದು ಹೋತೆ ಯಾಕೆ ಹಿಂಗೆ ಮಾಡ್ತೆ ಹೇಳುಲೆ আপোনালোকে এনেকুৱা মোকলামি কিয় কৰি থাকে বাৰু? আৰু আপোনালোকে নিজে কৰিব পৰাটো সমৰ্থ গোটেইখিনিয়ে আছে। আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ গায়কবোৰে যদি এনেকৈ আনৰ পৰা গান কপি কৰি নিজে বনাই থাকে আৰু এনেকৈ গান বনাই বনাই অসমৰ ৰাইজক শুনাই থাকে, আমিবোৰে কি মৰি গ'লো নেকি? আমিবোৰে কি চাই থাকিম? আৰু এনেকৈ আনৰ পৰা গান কপি কৰি 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 অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ নাম নষ্ট নকৰিব। আনৰ ভাষাৰ পৰা গান কিয় কপি কৰিব লাগে? নিজৰ টেলেণ্টেৰে গান বনাওক আৰু অসমৰ ৰাইজক শুনাওক। এনেকুৱা কপি কৰা গান আমাক নালাগে। तुमसे ना हो पाएगा। ಅನಿತಾ ಅನಿತಾ ನನ್ನ ಅವಸ್ಥೆ ನಿಂಗ್ ಗೊತ್ತಿತ್ತ ನೀನಂದ್ರೆ ನಂಗ್ ಜೀವ ಅನಿತಾ 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 ನನ್ನ ಅವಸ್ಥೆ ನಿಂಗ್ ಗೊತ್ತಿತ್ತ ನೀನಂದ್ರೆ ನಂಗ್ ಜೀವ ಅನಿತಾ। বন্ধুসকল, আপোনালোকে নিজেই দেখিলে গোটেই গানটো কপি কৰা গান। আৰু বন্ধুসকল, এনেকুৱা কপি কৰা গান কেতিয়াও নিজে নুশুনিব আৰু আনকো শুনিব নিদিব। আৰু এইসকল গায়কে অসমৰ ৰাইজক মূৰ্খ পাইছে যে আনৰ ভাষাৰ পৰা এটা গান কপি কৰি আনিব আৰু অসমৰ ৰাইজৰ আগত সেই গানটো নিজে অসমীয়াত গাই উলিয়াই দিব। সেই গানটো অসমৰ ৰাইজে আদৰি ল'ব। আৰু আমি অসমৰ ৰাইজে অসমীয়া ৰাইজৰ মূৰ্খ নহয়। ನಿನ್ನ ಮುದ್ದು ಮಾಡೋ ಆಸೆ ಚಂದಗೊಂಬಿಯೋ ಅನಿತಾ ನಿಂಗ ಹೆಂಗೆ ಹೇಗ್ಲಾರನ್ಸಿತ এবারলে শুই চাব খোঁজো তোমাকো অনিতা দিব খোঁজো ভাল পোৱা
তেনেহ'লে বন্ধুসকল যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই ৰাখক কিয়নো যেতিয়াই আমি নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে সকলোতকৈ আগত নটিফিকেশ্যন পাই যাব তেনেহ'লে বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই